গুড মৰ্ণিং। অষ্টম শ্ৰেণীৰ অধ্যায় নম্বৰ 1 পৰিমেয় সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাৰ বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া প্ৰথমতে চাওঁ আমি যোগাত্মক বিপৰীত সংখ্যা কি। যোগাত্মক বিপৰীত সংখ্যা, যাক ইংৰাজীত এডিটিভ ইনভাৰ্স বুলি কোৱা হয়, যোগাত্মক বিপৰীত সংখ্যা হৈছে দুটা সংখ্যাৰ যোগফল শূন্য হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। আকৌ এবাৰ চোৱা, দুটা সংখ্যাৰ যোগফল শূন্য হ'লে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। এতিয়া দুটা সংখ্যা ল'লোঁ আমি, দুটা সংখ্যা লৈ দুইটাকে যদি যোগ কৰোঁ, যোগ কৰিলে দুইটাৰে ৰিজাল্ট দুইটাৰ উত্তৰ যদি শূন্য হয়, শূন্য হ'লে আমি ক'ম যে এটা সংখ্যা আনটো সংখ্যাৰ যোগাত্মক বিপৰীত। ইয়াত এটা উদাহৰণ দেখুওৱা হৈছে 3। এতিয়া 3ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব, যিটো সংখ্যা যোগ কৰিলে আমি উত্তৰ শূন্য পাওঁ। গতিকে যদি আমি কৰি চালে আমি দেখিম যে 3ৰ লগত যদি আমি -3টো যোগ কৰোঁ, তেতিয়া কি হ'ব? ইয়াৰ উত্তৰটো 3 প্লাছ আছে মাইনাছ আছে, গতিকে এইটো মাইনাছ হৈ যাব 3, গতিকে ইয়াৰ উত্তৰটো পাম আমি 0। গতিকে 3 সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -3। যিহেতু এই দুইটা সংখ্যা যোগ কৰাৰ ফলত আমি পাইছোঁ উত্তৰ 0, গতিকে এই সংখ্যাটোৰ যোগাত্মক বিপৰীত হ'ব আনটো সংখ্যা -3। ঠিক আছে। যিটো কথা আমি জানো যে যিকোনো এটা সংখ্যা, ধৰা 2 এটা আছে, তাৰ লগত আমি সদায় একে নম্বৰ সংখ্যা যদি আমি বিয়োগ কৰি দিওঁ, তেতিয়া আমি কি পাওঁ? 0 পাওঁ, হয়। গতিকে এই কথাটো জানো, আৰু এইটো জ্ঞান লৈ আমি ইয়াত এনেকৈ কৰি চাব পাৰোঁ, হয়। ঠিক আছে। এতিয়া ইয়াত এটা উদাহৰণ দিয়া হৈছে 3 যোগ -3। এই দুটা সংখ্যা আমি যোগ কৰিছোঁ, যোগ কৰাৰ ফলত আমি 0 পাইছোঁ। গতিকে এই 3টোৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -3। ঠিক আছে। এতিয়া আমি যদি এই সংখ্যাটোক এটা পৰিমেয় সংখ্যা বুলি লওঁ, তেতিয়া এৰ লগত কি যোগ কৰিলে আমি 0 পাম? আমি দেখা পাইছোঁ ইয়াত যে এৰ লগত যদি আমি -aটো যোগ কৰোঁ, তেতিয়া আমি নিশ্চয় 0 পাম। এইটো তোমালোকে নিজে কৰি চাব পাৰা। আৰু এটা সংখ্যা লৈছোঁ আমি 4। এতিয়া 4ৰ লগত আমি সংখ্যাবোৰ যোগ কৰি যাওঁ, যিকোনো সংখ্যা যোগ কৰোঁ, আমি 0 কেতিয়া পাম? এতিয়া 4ৰ লগত যদি আমি 1 যোগ কৰোঁ, তেতিয়া আমি কেতিয়াও 0 নাপাওঁ। কি পাম? আমি 5 পাম, 1 বাঢ়ি যাব। ঠিক তেনেকৈ 4ৰ লগত আমি 2 যোগ কৰিলেও আমি কি পাম? 2 বাঢ়ি যাব, 2 বাঢ়ি হ'বগৈ 6। গতিকে এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব, যিটো সংখ্যা যোগ কৰিলে আমি 0 পাম, হয়। এতিয়া যদি আমি 4ৰ লগত -4টো যোগ কৰোঁ, তেতিয়া আমি কি পাম? 0। গতিকে এই 4 সংখ্যাটোৰ যোগাত্মক বিপৰীত হ'ব -4। ঠিক আছে। ঠিক এনেদৰে আমি প্ৰথম যিটো 2 নম্বৰ প্ৰশ্ন আছিল, যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা, কিছুমান সংখ্যা আছে, তাৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ আমি লিখিব লাগে, আৰু সেইটো আমি কৰি চাম। প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰটো -7/9। গতিকে -7/9ৰ লগত আমি কি যোগ কৰিলে 0 পাম? আমি কৰি চাওঁ। এতিয়া কৰি চালে দেখিম যে -7/9ৰ লগত যদি আমি +7/9 এটা যোগ কৰি দিওঁ, ব্ৰেকেট নিদিলেও হ'ব, ঠিক আছে। +7/9, ইয়াৰ আগত কি চিন আছে? 7/9ৰ আগত প্লাছ আছে। এইটো যদি আমি যোগ কৰোঁ, যোগ কৰিলে আমি উত্তৰটো পাম 0। ঠিক আছে। গতিকে আমি লিখিব পাৰোঁ কি? -7/9ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব
সংখ্যা হ'ব 7/9 ঠিক আছে ঠিক তেনেদৰে আমি 2 নম্বৰটো চাওঁ 2 নম্বৰত আছে 3 এতিয়া 3ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিম যিটো যোগ কৰিলে আমি পাব লাগিব 0 এতিয়া 3ৰ লগত যদি আমি -3টো যোগ কৰোঁ তেতিয়া আমি কি পাম 0 তেনেহ'লে আমি লিখিব পাৰোঁ কি 3ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -3 ঠিক আছে ঠিক তেনেদৰে আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ কুৱেশ্যন নম্বৰ 3টো আছে -2/8 -2/8 ইয়াকো যদি আমি কৰি চাওঁ -2/8ৰ লগত ইয়াক 0 কৰিবলৈ হ'লে আমি এই চিনটোৰ বিপৰীত চিন এটা থকা একে সংখ্যা এটা যদি আমি যোগ কৰোঁ সদায় 0 পাম গতিকে কি যোগ কৰিম আমি ইয়াত -2/8 আছে গতিকে 2/8 এটা যদি আমি যোগ কৰি দিওঁ কি পাম আমি 0 গতিকে -2/8ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব 2/8 ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হৈছে 19/7 মাইনাছ ইয়াৰো ঠিক একেই হ'ব ইয়াৰ যোগাত্মক বিপৰীতটো কি হ'ব -19/7 আছে তাৰ ইয়াৰ লগত যদি আমি 19/7টো যোগ কৰোঁ তেতিয়া আমি কি পাম 0 প্লাছ 19/7 কৰি চাব পাৰা তোমালোকে ইয়াক কি পাম আমি ৰিজাল্টটো 0 পাম সদায় ঠিক আছে গতিকে আমি কি লিখিব পাৰোঁ -19/7ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব 19/7 ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 5টোত আছে -a/c ইয়াৰো ঠিক একেই হ'ব ওলোটা -a/c প্লাছ ইয়াৰ লগত যদি আমি +a/c টো যোগ কৰোঁ কি পাম আমি 0 চ' আমি লিখিব পাৰোঁ কি -a/c এইটো a হয় a/c যোগাত্মক বিপৰীত সংখ্যা কি হ'ব a/c ঠিক আছে গতিকে আকৌ এবাৰ দেখুৱাই দিছোঁ তোমালোকক নোট কৰি ল'বা ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 3টো তোমালোকে নিজেই কৰিব পাৰিবা কুৱেশ্যন নম্বৰ 3টো হৈছে যে -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা এইটো নিজে কৰিব পাৰিবা কৰি লৈ কমেণ্ট কৰি এই ভিডিঅ'টোৰ তলত লিখি দিবা থেংক ইউ